ফ্ৰেন্ডস আজি বহুত দিনৰ মূৰত আহিছো ইউটিউবটো চাওঁচোন কিনো হৈছে আজি মাশৰুম খাবলৈ মন গল এটো কাৰণে অলপ মাশৰুম আনিছো মই ঘৰত কেনেকৈ বনাও ইমানকৈ ভালকৈ নাজানো তথাপিতো অলপ বনাম আৰু আপোনালোকো চাব কেনেকৈ বনাও মাশৰুমখিনি এইখিনি ললো এতিয়া মই সৰু সৰুকৈ অলপ কাটি ললো এনেকৈ কাটি ললো তাৰপৰা লৈছো পিয়াজ 3টা লৈছো ৰসুন এটা আদা ইয়াৰ পৰা অলপ লম আৰু জলকীয়া অলপ লৈছো এইখিনি কাটি লম এতিয়া মই পিয়াজখিনি কাটি আছো হ'ব আৰু বেছি টাইম নালাগে এতিয়া এইখিনি কাটি ললো জলকীয়া খুন্দি ললো জলকীয়াখিনি খুন্দিলো এইখিনি জলকীয়া এইখিনি ৰসুন আৰু আদা খুন্দি ললো পিয়াজখিনি এনেকৈ কাটি লৈছো এইখিনি জলকীয়া আপোনালোকে জানে কিমান দিয়ে 4-5টা মান দিলো চাগে এইখিনি কাটি ললো এতিয়া মই মাশৰুম বনামগৈ তেল কেৰাহীখন গৰম হ'ল তেল অলপ দিছো পিঁয়াজখিনি দিছো পিঁয়াজখিনি অকণমান ৰঙা হ'বলৈ দিব অলপ তাৰ ৰসুন আৰু আদা দিছোঁ এতিয়া ৰসুন আদা দি অলপ লৰাই দিব ৰঙচুৱা হ'লে আৰু এতিয়া জলকীয়া দি দিম তাত জলকীয়া দি অলপ দেৰি থৈছোঁ অলপ লৰাই দিছোঁ এইখিনি মোৰ গোটেইখিনি দিয়া হৈ গ'ল অলপ ৰঙচুৱা হ'ব এতিয়া গোটেইখিনি ৰসুন আদা এতিয়া অলপ পানী দিলোঁ তাত পানী অলপ উতলিব দিছোঁ এতিয়া ৰসুন পিঁয়াজ আদাৰ লগত এতিয়া মই দিম মছলা এইটো মিট মছলাই দিছোঁ দে অলপ এতিয়া মই কাঠফুলাখিনি দিছোঁ যিহেতু পিঁয়াজ আদা আৰু জলকীয়া ৰসুনখিনি অলপ সিজাই ল'লোঁ পানী অলপ দি এতিয়া মই কাঠফুলাখিনি দিছোঁ তাত এতিয়া লৰাই দিম লৰাই অলপ উতলিব অলপ এতিয়া অলপ নিমখ দিছোঁ তাত নিমখ যিমানখিনি চব্জি মানে কাঠফুলা আছে সিমানখিনি নিমখ দিছোঁ এতিয়া লৰাই দিছোঁ লৰাই অলপ উতলিবলৈ দিম উতলি আছে এতিয়া এইখিনি হৈ আছে মোৰ কাঠফুলা ঢাকি কিনে অলপ উলিয়াই দিছোঁ এতিয়া এই মোৰ কাঠফুলা হৈ গৈছে আৰু লাহেকৈ এতিয়া অলপ ধনিয়া পাত দিছোঁ তাত এয়া মোৰ কাঠফুলা হৈ গ'ল আৰু এয়া মোৰ কাঠফুলা হৈ গ'ল বহুত
কম সময়ত একদম সহজ উপায়েৰে বনাইছোঁ, ইমান মছলা দিয়া নাই। হৈ গ'ল, এইখিনি দেখিছে নহয় কেনেকৈ বনালোঁ। এয়া মোৰ মাছৰুম ৰেডি হৈ গ'ল। এতিয়া খাব লাগে আৰু কেনেকুৱা হৈছে নাজানো বাৰু, খোৱাৰ পিছতহে গম পাম।